শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক সমাজ বিজ্ঞান আৰু ভূগোল খণ্ডৰ পাঠ নম্বৰ ৮ ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ পাঠটোৰ পৰা ৫টা এছাইনমেণ্ট দিয়া হৈছে। প্ৰথমটো এছাইনমেণ্ট হৈছে স্কেল বা মাপনি কাক বোলে, কোনবিধ স্কেল সকলো দেশৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে প্ৰথম পৃষ্ঠাত থকা মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাইৰ দুখনৰ মাজৰ দূৰত্বক অনুপাতকেই স্কেল বা মাপনি বুলি কোৱা হয়। ইয়াৰ ভিতৰত তোমালোকে তিনিবিধ স্কেল পাবা। তাৰে ৰৈখিক স্কেলটো সকলো দেশৰ মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে। ২ নম্বৰ প্ৰশ্নটো হৈছে স্কেল বা মাপনি কেই প্ৰকাৰৰ আৰু কি কি চমুৱাই লিখা। তোমালোকৰ প্ৰথম পৃষ্ঠাটোতে আছে স্কেল বা মাপনি তিনি প্ৰকাৰৰ: ভাষা বা উক্তিৰ স্কেল, নিৰূপক ভগ্নাংশৰ স্কেল আৰু ৰৈখিক স্কেল। এইখিনি তোমালোকে চমুৱাই লিখিলেই হ'ব। ৩ নম্বৰ এছাইনমেণ্টটো হৈছে ভৌগোলিক তথ্য কাক বোলে, স্থানিক তথ্য প্ৰযুক্তি কেই প্ৰকাৰৰ আৰু কি কি। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ দ্বিতীয়টো পৃষ্ঠা ভূগোল বিজ্ঞান বিষয়টোত পৃথিৱী পৃষ্ঠৰ বিভিন্ন প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈশিষ্ট্য কিছুমান তথ্যৰ সহায়ত প্ৰকাশ কৰা হয়। এনে তথ্যসমূহক ভৌগোলিক তথ্য বুলি ক'ব পাৰি। এই ভৌগোলিক তথ্য তিনি প্ৰকাৰ। ১ নম্বৰ হ'ল দূৰ সংবেদন, ২ নম্বৰ হ'ল ভৌগোলিক তথ্য ব্যৱস্থা আৰু ৩ নম্বৰ হ'ল গোলকীয় স্থান নিৰ্ণয়ন ব্যৱস্থা। এইকেইটা লিখিলেই তোমালোকৰ এই প্ৰশ্নটোৰ উত্তৰ কৰা হ'ব।